নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু থাম্বনেইলখন দেখি হয়তো আপোনালোকে গমে পাইছে মই কিহৰ ওপৰত আজি কথা ক'বলৈ গৈ আছোঁ। যদি চাকৰি বিচাৰি আছে তেনেহ'লে কেইটামান কথাৰ পৰা আপুনি দূৰত থাকিব আৰু কিছুমান মানুহৰ পৰা আপুনি দূৰত থাকিব, নহ'লে কিন্তু আপুনি পিছত পস্তাব। কাৰণটো মই আপোনালোকক কৈ আছোঁ। আপুনি চাকৰি বিচাৰি আছে, যিকোনো ইণ্টাৰভিউ দি আছে বা আপুনি ইণ্টাৰভিউত পাছ কৰি আছে, কিন্তু আপোনাৰ কিবা নহয় কিবা এটাত বেয়া হৈ আছে, বা মেডিকেলতে বেয়া হৈছে, বা আপোনাৰ ৰিটেন এক্সামত বেয়া হৈ আছে, বা ৰানিঙতে বেয়া হৈ আছে, যিকোনো এটাত মানে আপোনাৰ বেয়া হৈ আছে। তাৰপিছত যেতিয়া আপোনাৰ বেয়া হৈ থাকিব, এনেকুৱা মানুহ আছে কিছুমান আপোনাক কোনোদিন উৎসাহ নিদিয়ে, কিন্তু দেখাত আপোনাক ক'ব উৎসাহ দিব, কিন্তু কথা কি কিছুমান আছে ভালো আছে সমাজত, কিছুমান ভাল মানুহ আছে, তেওঁলোকে ক'ব যে ভালকৈ ইণ্টাৰভিউ দি থাকা, ইণ্টাৰভিউত বা চাকৰি হৈ যাব, ভালকৈ পঢ়া শুনা কৰিবা। কিন্তু কিছুমান এনেকুৱা বেছি সংখ্যক বেয়াই আছে। কিছুমান এনেকুৱা মানুহ আছে আপোনাৰ এনেকুৱাকৈ ক'ব যে চাকৰি বিচাৰি লাভ নাই, আজিকালি আৰু এইবিলাক বিচাৰি থাকি লাভ নাই, ইমান সহজ নহয় চাকৰি পোৱাটো। কিন্তু সেইবিলাক মানুহৰ পৰা আপুনি দূৰত থাকিব। আপোনাক যিজন মানুহে ক'ব চাকৰি আজিকালি ইমান সহজত নাপায়, বা আপুনি চাকৰি বিচাৰি থাকি লাভ নাই, বেলেগত কাম কৰিব যা, সেনেকুৱা ধৰণৰ যদি কোনোবা যদি আপোনাক কৈছে, তেওঁৰ পৰা আপুনি দূৰত থাকিব। কাৰণটো মই কিয় ক'বলৈ গৈছোঁ, আমাকো বহুতে এনেকুৱা সমালোচনা কৰে। ফাৰ্ষ্ট ক'ব যে কেনেকুৱা হৈছে ইণ্টাৰভিউ, যদি কওঁ ভাল হৈছে, বা আমাৰ ৰিটেনত বেয়া হৈ থাকে, বা কিবা এটাত নহয় কিবা এটাত যদি বেয়া হৈ থাকে, আপোনাক গমেই পাব। আপোনাক ক'ব যে ভালে হ'ব দিয়া এবাৰ যদি ভাল হয়, কিন্তু তেওঁ এনেহে মুখত ক'ব ভাল হয় বুলি, কিন্তু তেওঁ মনত ভাবি থাকিব বেয়া হ'লে ভাল আছিল। কিন্তু আপোনাক প্ৰায় ডাউন দিবলৈ চেষ্টা কৰিব। এইবিলাক লাগি থাকি লাভ নাই, আপুনি লাগি থাকি লাভ নাই বুলি ক'ব, পইচা নহ'লে আজিকালি কাম নাই, তেনেকুৱা ধৰণৰ কথাবিলাক কৈ দিব। কিন্তু আপুনি সেইবিলাক মানুহৰ পৰা দূৰত থাকিব। আপোনাক বেলেগে কোনোদিন ভাল হোৱাটো নিবিচাৰে, সকলোৱে বেলেগে কিন্তু আপোনাৰ ভাল হোৱাটো নিবিচাৰে। 100%ৰ ভিতৰত 1%হে বিচাৰিব, কিন্তু বাকী 99%ে আপোনাৰ বেয়া হোৱাটোৱে বিচাৰিব। তাৰ কাৰণে কৈছোঁ, আমি সকলোৱে যিহেতু কষ্ট কৰি থাকে, সকলোৱে পঢ়া শুনা কৰিছে কিবা এটা লাইফত কৰিম বুলি বা চাকৰি ল'ম বুলি, কিন্তু এইবিলাক মানুহৰ পৰা যাতে কথাবিলাক শুনি আপুনি যাতে ডাউন হৈ নাযায়, তাৰ কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপুনি ফাল্টু বুলি নাভাবি শেষলৈকে চাই থাকিব। সেইটো কথা, আপুনি ইমান কষ্ট কৰি পঢ়িছে আজি, যদি আপুনি মই ধৰা হ'ল আপুনি পুলিচত ৰানিং কৰিছে, বা আপুনি কিবা এটা কাৰণত আপোনাৰ ৰানিংটো বেয়া হৈ গৈছে, তেওঁ আপোনাক কি ক'ব জানেনে? কাম নাই, বেকাৰ দৌৰি আছিলি, কাম নাই, কি হ'ল? কাম নাই, এইবিলাক দৌৰি থাকি লাভ নাই, আৰু আপোনাক ক'ব কাম নাই নেকি? কিন্তু তেওঁ যদি ক'লে হয় বা বেয়া হৈছে, আগলৈকে আকৌ ভালকৈ দৌৰিবলৈ চেষ্টা কৰা, তেনেকুৱাকৈ আপোনাক নকয়। আপোনাক ক'ব যে কাম নাই বুলি ক'ব। তেনেকুৱাকৈ ডাউন দিয়াৰ ফলত কিছুমান ল'ৰা এনেকুৱা আছে, নাদৌৰো আৰু আজিৰ পৰা আৰু ৰানিং চানিং নকৰোঁ, এনেকুৱাকৈ মনবিলাক ভাঙি যায়। তাৰ কাৰণে কৈছোঁ, আপোনালোককো যদি কোনোবাই যদি তেনেকুৱাকৈ যদি ডাউন দিয়ে, ডাউন কিন্তু দিয়ে, মই ভাবোঁ যে যিকোনো সকলোকে ডাউন দিয়ে, প্ৰায় যিকোনো গাঁৱতে হওক য'তে নহওক ডাউন দিয়া মানুহ থাকেই। তাৰ কাৰণে কৈছোঁ, ডাউন দিলে আপুনি মনত কথাটো শুনিব, কিন্তু ওলাই দিব। আপুনি জানিব যে এইজন মানুহে মোক ভাল কথা কোৱা নাই, কাৰণটো তাতে গম পাব, আপুনি কথা কওঁতে গম পাব। তাৰ কাৰণে কৈছোঁ, চাকৰি বিচাৰি আছে ইমান কষ্ট কৰি, যাতে আপুনি বেলেগৰ কথা নলয়। যিজন মানুহে আপোনাক ভাল কথা ক'ব, সেইজনৰ কথা ল'ব। কিন্তু যিজন মানুহে আপোনাক বেয়া আপুনি কথা কওঁতে আপুনি গম পাব মোক ভাল কৈছে নে বেয়া কৈছে, তেওঁলোকৰ পৰা আপুনি দূৰত থাকিব, তেতিয়াহে আপুনি ছাকচেছফুল হ'ব পাৰিব। সেইটোৱে হৈছে মানুহৰ লক্ষণ। কিন্তু আজিকালি প্ৰায় আপোনাক তললৈ নামি অহাটোহে বিচাৰে, কিন্তু ওপৰলৈ যোৱাটো নিবিচাৰে। তাৰ কাৰণে কৈছোঁ, সকলোৱে ইমান কষ্ট কৰি থাকে, ৰানিং কৰাটো ইমান সহজ কাম নহয়। সদায় ৰানিং কৰি 3টা বজাত উঠি এনেকুৱাকৈ ৰানিং কৰি, বা ফিল্ডত এনেকুৱাকৈ ৰানিং কৰি থকাটো ইমান সহজ কথা নহয়। তাৰ কাৰণে কৈছোঁ, কষ্ট যেনেকৈ কৰিছে তেনেকৈ বেলেগৰ কথা শুনিব নালাগে।
বেলেগে যদি আপোনাক যদি কৈছে দৌৰি থাকি লাভ নাই তেওঁৰ কথা বাদ দিয়ক তেওঁ আপোনাৰ ভাল হোৱাটো বিচাৰা নাই কিন্তু তাৰ কাৰণে কৈছোঁ বেলেগৰ কথা আপোনালোকে নল'ব যদি আপোনাৰ নিজৰ মতে চলক যিজনে ভাল কথা ক'ব তেওঁৰ কথা শুনিব আৰু আপুনি এদিন নহয় এদিন সাকসেসফুল হ'ব তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ কাৰণ কিয় আমাকো বহুতে ডাউন দিয়ে কাম নাই বুলি কাম নাই বাৰু আজি কাম নাই কালি কাম নাই এদিন নহয় এদিনটো আপোনাৰ সাকসেস হ'ব আপুনি যদি যিকোনো কাম এটাত লাগি থাকিলে এদিন নহয় এদিন সাকসেস হ'ব পাৰিব তাৰ কাৰণে কৈছোঁ আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ জয় অসম।